সাবস্ক্রাইবার পার্টি আৰু পাৰ্টি মাংস খাই বহুত ভাল পাওঁ কিন্তু আপোনাক ধন্যবাদ একদম বিগ ফ্ৰেণ্ড আৰু মানে আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ মানে সদায়নো কিমান ৰাস্তাৰ পৰা ভিডিঅ' বনাই থাকিম আজি ঘৰৰ পৰা বনাম বুলি ভাবিলোঁ আৰু মই যাব ওলাইছোঁ জোনাই আৰু মানে আজি আমাৰ তাত কিবা ভাদ্ৰ মাহৰ ভাগৱত পাতিব বোলে সেইকাৰণে এইবিলাক মৰি চৰি আৰু এইবিলাক মিঠৈ চিঠৈ কিবা কিবি আনি দিছে আৰু ওচৰৰে বৌ এজনী সিও আহি পালে আৰু এতিয়া হ'ব এইফালে বাহিৰত হ'ব মানে আমাৰ ইয়াত অকণমান পানী হয়তো সেইকাৰণে ঘৰটো মানে চাংঘৰ আহি পালোঁ ৰাস্তাত আৰু এতিয়া যাব ওলাইছোঁ মই জোনাই যোৱাৰ কাৰণটো হ'ল মানে দাদা এজনৰ 10K ছাবস্ক্ৰাইবাৰ হৈছে তাকে অকণমান স্পেচিয়েলি কিবা এটা ৰাখিছে ৰাস্তা বেয়া আছে গোটেই ৰাস্তাটো কেতিয়া ভাল হ'ব যাব গমেই পোৱা নাই গোটেই ৰাস্তাটো বেয়া মানে এতিয়া বেছি দূৰ নাই আৰু মন্দিৰত কাম এইখিনিতে অকণমান ৰখি দিলোঁ গৰম যে এনেকুৱা একদম টিকা ফটা ৰ'দ দিছে নৰখোঁ বুলি ভাবিছিলোঁ ডাইৰেক্ট যাম বুলি ভাবিছিলোঁ গৰমত থাকিব পৰা নাই সেইকাৰণে দোকানৰ পৰা পানী লৈ আনিলোঁ এতিয়া পানী খাই অকণমান 10 মিনিটমান ৰেষ্ট কৰি যামগৈ আৰু ডাইৰেক্ট ৰেষ্ট লোৱা হৈ গ'ল এতিয়া যাব লাগিব আৰু বেছি দূৰ নাই তো আহি পালোঁ ইয়াত ফাইনেলি দাদাহঁতৰ ঘৰ আৰু এইফালে আছে দাদা নমস্কাৰ নামটো নিৰ্মল শইকীয়া চাহ তাহ খুৱাব বুলি ভাবিছিলোঁ সি বোলে চাহ তাহ নোখোৱাই আজি মানে তাৰ 10K স্পেচিয়েল কেক কাটিব বোলে সেইকাৰণে ওলাই যাওঁ বুলি ভাবিছিলোঁ কিন্তু চাহ খুৱাই পিনে ইমান পইচা খৰচা কৰি কি লাভ আৰু 10Kৰ কাৰণে মই স্পেচিয়েলিকৈ খৰচা কৰি আছোঁ সেইকাৰণে এটা য'ত কেক কাটিম তাতে লৈ যাম আৰু হ'ব তেনেহ'লে ভিডিঅ'টো চাই থাকক আৰু ধামাকা হ'ব ভিডিঅ'টো এতিয়া আমি গৈ আছোঁ দুইজনে কেকটো লৈ আনো এতিয়া ৰাস্তাত গৈ আছোঁ আপোনালোকে চাই থাকক আগৰ দৃশ্যবিলাক কেনেকুৱা হয় কি কথা তো আমি ফাইনেলি কেকটো ল'ব আহি আছোঁ আৰু এইফালে দাদাই ল'ব গৈছে কেক ফাইনেলি আহি পালোঁ মেইন জেগাটোত আৰু এইফালে আহি চাওঁ যে গোটেই জোনাইৰ ফেমাছ ইউটিউবাৰবিলাকে আছে আৰু এইফালে আছে আমাৰ মৰমৰ বৰ্মন দা হয় আমাৰ ভাইটি অলপ আগতে আহিছে তাৰ বাবে মোৰো বেছি দেৰি হোৱা নাই এতিয়া আহি পাইছোঁ তাকে এতিয়া একেলগে আছোঁ চবে ভিডিঅ'টো চাই থাকক আপোনালোকে ধামাকা হ'ব আজি আৰু দেখাইছোঁ আপোনালোকক আৰু আছে মেইন মানুহ পূৰা গোটেই জোনাইখন হিলাই দিছে সিহঁতি এইফালে চাওক এইফালে আছে মিষ্টাৰ ডান্সাৰ ভাই আৰু এইফালে আছে বিশ্বদা নমস্কাৰ অঁ এই ভাইটি আহিছে সেইদিনাখনো লগ পাইছিলোঁ আমি চিমেণ্ট চাপৰ্ট আজি আহিছে নিৰ্মলৰ কিবা বুলি এই 10,000 ছাবস্ক্ৰাইবাৰ পাৰ্টি আৰু পাৰ্টি মাংস খাই হেভি পাৰ্টি হ'বলগীয়া আছে এতিয়া খাম বুলি আহিছোঁ মাংস খাম বুলি আহিছোঁ নিৰ্মল হেভি হ'বনে অঁ এইফালে আছে ধামাকা গুলি হ'ব ন দেখাইছোঁ আপোনালোকক ডান্সাৰ ভাইৰ লগত কথা পাতিব থাকি গৈছিলে আৰু এইফালে আছে আমাৰ ডান্সাৰ দা আৰু এইফালে উল্টা পুল্টাকৈ দেখাই আছোঁ আপোনালোকক বহুত ভাল পাওঁ কিন্তু আপোনাক ধন্যবাদ একদম বিগ ফ্ৰেণ্ড আৰু মানে সেইদিনাখন যে আপুনি বৰশী যে পাতিছিলে কুচিয়াকেইটা বহুত খাবলৈ মন গৈছিলে আকৌ মোৰ হয়নে ঠিক আছে পালে মানে খুৱামগৈ বাৰু এদিন আচ্ছা এতিয়া ৰ'দ দি আছেতো বৰষুণ দিলে পায় আৰু বেছিকৈ এতিয়া ৰ'দ দিলে ইমান নাপায় ডান্সাৰ ভাই ফটো একপি মাৰোঁ নেকি পাৰিম নাই মাৰিবলৈ কিয় নোৱাৰিবা ফটো মাৰিবা লাজ লাগিছে মোক বহুত ধন্যবাদ দেই ভাই ফাৰ্ষ্ট টাইম মোক চেলফি লৈছে জীৱনৰ প্ৰথমবাৰ মইতো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি মোৰ আপোনাক বহুত ভাল পাওঁ ন সেইকাৰণে মাৰিলোঁ ফটো মনত থাকিব ভৱিষ্যতলৈকে
তোমাৰ নামটো কি আছিলে? মোৰ নামটো সুনন্দ ভূঞা। সকলোৱে ইয়াৰ চেনেলখন গৈ চাব আৰু সকলোৱে ইয়াক ছাপোৰ্ট কৰিব আৰু 1K কৰি দিব। 1K হ'বলৈ বেছি নালাগে আৰু সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানেই। আৰু ডান্সাৰ বাই লগত লৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ আৰু আকৌ লগ পাম কালি।